ঘোড়া ঘোড়া টাকুরি ঘোড়া দি তুমি উড়া উড়া পখিলা উড়া দি। এই বিহু গানটো আপোনালোকে নিশ্চয় শুনিছে। ইয়াত যে এই টাকুৰি ঘোঁৰা দি ঘূৰিব কৈছে, এই টাকুৰিটো আচলতে কি বস্তু? এই টাকুৰিটো আমাৰ অসমীয়া সংস্কৃতিৰ এক আপুৰুগীয়া সম্পদ, যাক লৈ আমি গৌৰৱবোধ কৰিব পাৰোঁ। আমি জানো অসমত ঊলৰ উৎপাদন নহয়, সেইবাবে পুৰণা দিনত অসমৰ মানুহে ঠাণ্ডাত ল'বৰ বাবে এৰী চাদৰ ব্যৱহাৰ কৰিছিলে। এৰী পলুৰ যোনটো মানে খোলাটো পানীত উতলোৱা হয় আৰু যেতিয়া কোমল হৈ যাব, কোমল হৈ যোৱাৰ পিছত টাকুৰিৰ সহায়ত তাৰ পৰা সূতা তৈয়াৰ কৰা হয়। এইটো এৰী খোলা। এনেদৰে টাকুৰিৰ সহায়ত এৰী সূতাটো তৈয়াৰ কৰা হয় আৰু এই টাকুৰিটোৰ তলত যোনটো প্লেট লাগি আছে, সেই প্লেটটো কাঁচৰ চলঙৰ পৰা বনাইছিলে আগতে, কিন্তু এতিয়াতো কাঁচৰ হত্যাটো নিষিদ্ধ কৰা হয়, সেইবাবে এতিয়া কাঠৰে তৈয়াৰ কৰে। আইন সকলোৱে মানিব লাগিব। সঁচাকৈ গৌৰৱবোধ হয় আমাৰ অসমীয়া মানুহ বা সমাজখন ইমান আত্মনিৰ্ভৰশীল। নিজে গৰম কাপোৰ তৈয়াৰ কৰে, মেখেলা চাদৰো নিজে তৈয়াৰ কৰি লয়। সঁচাকৈ। আৰু এই টাকুৰিটো বিহু গানত স্থান পোৱাটো স্বাভাৱিক কথা, কাৰণ বিহুৱে আমাৰ জীৱনশৈলী প্ৰকাশ কৰে। এৰী পলু কেনেকৈ পালন কৰে মই বেলেগ এটা ভিডিঅ'ত আপোনালোকক দেখাম। আশা ৰাখিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। যদি ভিডিঅ'টো চাই ভাল লাগিছে, শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। হৈ গ'ল আইতা, থেংক ইউ, হৈ গ'ল।